সেয়া ফুৰিবলৈ আহিলোঁ পথাৰৰ ফালে। তো ঘৰত বহিনো কিমান থাকিম, সেইকাৰণে ভাবিলোঁ অলপ পথাৰৰ ফালে ফুৰি আহোঁগৈ, অলপ ভাল লাগিব। আৰু ঘৰ ফালেতো গাঁৱৰ ফালেতো ৰ'দ গুচিয়ে গ'ল অৱশ্যে। তো এইফালে ৰ'দো আছে, তো ৰ'দ লৈ আছোঁ। আৰু এইফালে তো আপোনালোকক পথাৰো দেখাইছোঁ, আৰু কি বুলি কয় আমাৰ ঘৰৰ ম'হ এজনী আছে, তো মোকে চাই আছে। আপোনালোকক দেখাই আছোঁ, মোকে চাই আছে ম'হকেইজনী। চিনি পাইছে চাগে, সেইটো কাৰণে। আৰু তো এয়া আমাৰ ঘৰৰ ম'হকেইজনী হয়, তো মোকে চাই আছে ন। সৰু পোৱালি দিছে, এই পোৱালিটোৰ লগতে আছে, তাৰপিছত মাকো আছে, তিনিজনী একেলগতে আছে। তো সেইকাৰণে এইকেইটা মোক পূৰা চাই আছে মানে। নিবলৈ অহা নাই মই, দেউতা নিবলৈ আহে। তো কেতিয়া আহিব জানো, এতিয়ালৈকেতো অহা নাই। আকৌ সেইফালে ৰাস্তাও ব্লক হৈ আছে না, ৰাস্তা বনাই আছে, নিবলৈও দিগদাৰ হ'ব। সেইকাৰণে অলপ দেৰিকৈ আহিব চাগে। তো এইফালে আৰু ম'হকেইটা আছে, JCB আৰু ডাম্পাৰ ৰখি আছে এইফালে। এই ইয়াত নতুন ৰাস্তা বনাইছে না, তালৈ মানে ইয়াত গেটি ষ্টক কৰি থৈছে সেইটো খাদত। তাৰপিছত ইয়াৰ পৰা মানে উঠাই মেলি আকৌ তালৈ লৈ যায়, বালি হওক গেটি হওক চব ইয়াৰ পৰা মানে লৈ মেলি আৰু ৰাস্তাটো বনাই আছে। আৰু তো এইফালে আপোনালোকক পুখুৰীৰ দৃশ্য দেখাইছোঁ। তো পুখুৰীটো প্ৰত্যেক বছৰে মাছ মেলে, কিন্তু এবাৰ মেলিছে নাই ক'বতো পৰা নাই। হ'লেও আৰু আপোনালোকক দেখাই দিছোঁ। সেইটো খাদৰ ফিল্ড হয় অৱশ্যে। সৰু মৰু ব্লগ এটা আপোনালোকৰ ওচৰত থ'লোঁ। তো আপোনালোকৰ যদি ভাল লাগে তো নিশ্চয় ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু তালৈ আশা থাকিলে বাই বাই।